কি খবৰ আপোনালোকৰ সকলো ভালে আছেনে? আজি মই অকণমান ফুৰিব যাওঁ মানে আজি মই এক স্মৃতি আপোনালোকক দেখাব বিচাৰিছোঁ। আজি মই দেখাম আপোনালোকক মই কোনখন কলেজত পঢ়িছিলোঁ আৰু আমাৰ কলেজৰ আশে পাশেনো কেনেকুৱা কি আছে আপোনালোকক দেখাম। যিসকলে দেখা নাই চাব পাৰিব। আৰু বিশেষকৈ এই ভিডিঅ'টো মই এটা ৰিকুৱেষ্টত বনাইছিলোঁ। এজন দাদা আছে, বঙাইগাঁও হয়। তেওঁ বিশেষকৈ দুটা চেনেল আছে, এটাৰ নাম হৈছে গছমূৰা আৰু এটাৰ নাম হৈছে কাৰেং। চ' তেওঁ সেই দুইটা চেনেল চলাই আছে। কাৰেংটো বহুত মানে ভালকৈ চলি আছে আৰু গছমূৰাটো তেওঁ ছেকেণ্ড চেনেল হয়। চ' গছমূৰাটোত বহুত কমেডি হয়, দাদাজন বহুত ভাল হয় আৰু বিশেষকৈ আপোনালোকে চাব পাৰিব, তেওঁৰ ভিডিঅ'বিলাক বহুত ভাল হয়। গছমূৰা আৰু কাৰেং চাৰ্চ কৰিলেই পাব। চ' সেই দাদাজনেও কৈছিলে যে ভিডিঅ' দিবলৈ কৈছিলে মোক। তেওঁ অনুৰোধত আজি মই কলেজখনৰ ভিডিঅ'টো দিব বিচাৰিছোঁ। চ' আপোনালোকে চাব। এতিয়া মই ওলাইছোঁ। চ' দেখাই যাম, ভিডিঅ'টো কণ্টিনিউ চাই যাব। আজি পিছে বতৰটো ইমান বেয়া নহয়, যিহেতু মই এতিয়া ওলাইছোঁ। আপোনালোকক মই কলেজৰ পৰা সম্পূৰ্ণ চাৰিওকাষটো দেখাম। কণ্টিনিউ চাব বুলি মই আশা কৰিলোঁ। আৰু যিসকলে মোৰ ইউটিউবত নতুনকৈ আহিছে তেওঁলোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কাষত থকা বেল আইকনটো দবাই ৰাখিব। তেতিয়াহে মোৰ সকলো ন'টিফিকেশ্যন পাই যাব। তেতিয়াহ'লে বেছি দেৰি নকৰি এতিয়া ভিডিঅ'টো ষ্টাৰ্টিং কৰি দিম। মই ফাইনেলি ওলাই ৰেডি হৈ গ'লোঁ। কিন্তু এটা কথা, এইডোখৰতে এটা সাপ ওলাইছিলে, মস্ত সাপ, বহুত ডাঙৰ হয়। পটককৈ পাৰ হৈ গ'ল, বিৰাট ভয় খাই গ'লোগৈ। কিন্তু মই ৰখি আছোঁ সাপটো দেখিম নেকি। চ' সাপটো নেদেখালৈকে অকণমান ৰখি দিছোঁ। যদি ভাগ্য ফুলে আজি মই দেখা পাম আৰু আপোনালোককো দেখাম ভিডিঅ' কৰি। চ' ৰখি আছোঁ, সাপটো যোৱাহি নাই বাৰু, পাৰ হৈ যোৱা নাই। চ' এইটো সময়ত ওলায়ে বাৰু সাপ, নামঘৰৰ ফালেদি এনেকৈ পাৰ হৈ যায়। এয়া ফাইনেলি সাপটো ওলাইছে, দেখা পাইছেনে? আকৌ সোমাই গৈছে। যিহেতু সেয়া অলপ মই আপোনালোকক জুম কৰি দেখাই দিছোঁ। এয়া চাওক, ফাইনেলি সাপটো ওলাইছোঁ, যাব পৰা নাই। যিহেতু একো নাই, তেওঁ কাকো একো অনিষ্ট নকৰে, তেওঁক আমি একো কৰিব নালাগে, তেওঁ নিজ বাটে যাব। চ' চাওকচোন কেনেকৈ গৈ আছে, ৰাস্তাটোত যাবই পৰা নাই। চ' অলপ বিৰাটেই ডাঙৰ হয় পিছে ফটোতকৈ। গাইজ ফাইনেলি মই আহি আছোঁ। চ' আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই যাব বুলি আশা কৰিছোঁ। এয়া হৈছে শিৱসাগৰ মহাবিদ্যালয় জয়সাগৰ, স্থাপিত 1947 চন। এয়া হৈছে এটা ছুইমিং পুল আৰু এয়া জয়মতী উদ্যান দেখা পাইছে। এই কলেজতে মই পঢ়িছিলোঁ 3টা বৰ্ষ অসমীয়া ডিপাৰ্টমেণ্টত। চ' চাওকচোন, ইয়াৰ এজনা মন্দিৰ আছে। চ' মন্দিৰজনা বহুত চাফ চিকুণতে ৰখা হয়। যিহেতু কলেজখনৰ চৌপাশটো বিৰাটেই ধুনীয়া, বহুতেই ধুনীয়া। যিমান আহি আছোঁ সিমানেই স্মৃতি জড়িত হৈ আছে। আৰু যিমানডোখৰ তিনিআলিটোৰ পৰা সিমানডোখৰ আমি খোজেই আহিছিলোঁ কলেজলৈ। তাতে টেম্পু ৰখাই থৈছিলে, যিহেতু মই টেম্পুতে প্ৰায় অহা যোৱা কৰিছিলোঁ। আৰু এয়া অকণমান আগলৈ পামগৈ আমাৰ জেচিয়ান। এয়া আছে জেচিয়ান ছাত্ৰী নিবাস আৰু অকণমান আগলৈ আছে কলেজৰ স্মৃতি। সঁচাকৈ বিৰাটেই মনত পৰি গৈছে, কলেজৰ ইউনিফৰ্মযোৰ বিৰাটেই মনত পৰি গৈছে। এয়া আজি কলেজত চাগে হয়তো এডমিশ্যন হৈ আছে। চ' এয়া চাওক শিৱসাগৰ কলেজ। আজি মই কলেজৰ ভিতৰত সোমোৱা নাই, যিহেতু বেলেগ এদিন আহিম, তেতিয়া মই আপোনালোকক দেখাম কলেজখনৰ ভিতৰ। আমাৰ দেখিছে বিৰাটেই ডাঙৰ হয় আমাৰ জয়সাগৰ কলেজখন। আৰু পৰিৱেশটো কিমান সুন্দৰ দেখিছেনে? এনেকুৱা এটা পৰিৱেশত আপুনি পঢ়ি থাকিলে আপোনাৰ মন চন কেতিয়াও বেয়া নালাগে, আমনি নালাগে। ছাৰ বাইদেউৰ মৰমখিনিতো সদায় আছেই আমাৰ লগত। এই হৈছে আমাৰ কলেজৰ পাৰটো, জয়সাগৰ পুখুৰী পাৰ। যিসকলে দেখা নাই, আজি মই এই ভিডিঅ'টোৰ জৰিয়তে দেখা পাব। ইয়াতে বুটিং কৰা হৈছিলে। চ' দেখাই যাম, ভিডিঅ'টো চাই যাব কণ্টিনিউ। জয়সাগৰ কলেজৰ বইজ হোষ্টেলটো চাওক, বহুত ধুনীয়াকৈ থোৱা হয়। কলেজ বইজ হোষ্টেলটো ফ্ৰণ্টতে আছে। এয়া বুটিং কৰিব পাৰি। দেখিছে এইবিলাক নাও আছে, কিন্তু আপোনাৰ পিছবেলা টাইমত হয়। চাওক কি ধুনীয়াকৈ। এতিয়া হয়তো যাব নোৱাৰিম, চ' বন্ধ হৈ আছে। চাওক, ইয়াত বুকিং কৰা হয়।
পৰিৱেশটো কিমান ধুনীয়া চাওক ইয়াত আছোঁ ইমান ভাল লাগিছে এনেকুৱা ধুনীয়া সুন্দৰ পৰিৱেশ চ' ফাইনেলি বিৰাটেই ভাল লাগিছে আপোনালোক আহিব শিৱসাগৰ আহিলে চ' আমাৰ ইয়াৰ জয়সাগৰ স্মৃতি হয় চ' কলেজত থকা দিনত আমি আহিছিলোঁ এনেকৈ লগৰখিনি মিলি আমি খানা খাইছিলোঁ বাইদেউৰ লগত মিলি আৰু চ' অকণমান আগলৈ মই ইয়াত শ্বুটিং এটা কৰিছিলোঁ সেই জেগাডোখৰ দেখামগৈ মই যিহেতু এতিয়া অলপ মানুহ আছে বেছি তেওঁলোকে ফটো চটো মাৰি আছে মাৰি লওক বুলি ৰখি দিছোঁ আৰু চ' পৰিৱেশটো চাওক কিমান ধুনীয়া সুন্দৰ পৰিৱেশ এয়া হৈছে জয়সাগৰ পুখুৰী চাৰিওকাষটো দেখিছেনে গোটেই গছ গছনি ভৰা ধুনীয়া পৰিৱেশ চাওক আৰু আপোনালোকে শিৱসাগৰ আহিলে ফাইনেলি এই ঠাইডোখৰ দেখা পাইছে এই ঠাইডোখৰতে মই শ্বুটিং কৰিছিলোঁ যেতিয়া মেট্ৰিক দিছিলোঁ তেতিয়া মই শ্বুটিং কৰিছিলোঁ এইডোখৰ জেগাতে স্মৃতি হৈ ৰ'ব চাওক ধুনীয়া আৰু মোৰ ওচৰতে দুটামান ভাইটি আছে চ' ভাইটিহঁত আপোনালোকৰ নামটো কৈ দিয়া তোমাৰ নাম নমস্কাৰ মোৰ নাম চিৰঞ্জীৱ ৰাভা তই পঢ়ি আছা নেকি কি পঢ়ি আছা ফাইভত তুমি ঘৰটো ওচৰতে নেকি দেখা পাইছে পৰিৱেশটো কি ধুনীয়া আছে এয়া হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যান নিশ্চয় দেখা পাইছে চ' কাষতে আছে চ' ইমান ধুনীয়া সুন্দৰ পৰিৱেশ চাওকচোন এবাৰ ভালকৈ হৈছে চাওক জয়সাগৰ পুখুৰী পাৰ দেখিছে কিমান ডাঙৰ বিৰাটেই ডাঙৰ হয় ইয়াৰ জয়সাগৰ পুখুৰী পাৰটো চাওকচোন কিমান ডাঙৰ কিমান সুন্দৰ হৈ আছে পানীখিনি ধুনীয়া হৈ আছে চাওক মই আগৰ দুকপিমান ফটো জইন কৰি দিছোঁ এডিট মই আহিছিলোঁ কিন্তু ভালকৈ ভিডিঅ' বনোৱা নহ'ল যিহেতু আকৌ আজি আহি গ'লোঁ ফাইনেলি মই আহি ঘৰ পালোহি আজি ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰিবচোন আৰু যিসকলে মোৰ ইউটিউবত নতুনকৈ আহিছে তেওঁলোকে কিন্তু প্লিজ ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু মোক আগুৱাই যোৱাত সহায় কৰিব তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ কিন্তু কেনেকুৱা পালে কমেণ্ট কৰিব কিন্তু নাপাহৰিব তেতিয়াহ'লে বাই বাই